সৌৰ জগততকে বেছি ষ্টাৰ আছে আজি টিংখাঙত জুবিন দা পাপন দা যতীন দা নিশিতা আমিতো পপিয়া তৰা দুটা আছোৱে প্ৰথমে সকলোলৈকে আগতীয়াকৈ ৰঙালী বিহুৰ উলগ জনালো সকলোৰে বছৰটো ভালে যাওক সুখ সমৃদ্ধিৰে ভৰি পৰক আমি তাকেই কামনা কৰিলো বেহাৰবাৰী আউটপোষ্টে বোলে আও হৰি সেইটো উল্টা হৈ আছে লুটিয়াই লওক নহয় নহয় দুবছৰৰ পিছত মাইক্ৰফোন ধুইছে যে কোনটো আগফাল কোনটো পিছফাল পাহৰি গলো এটা ভাল লাগিছে নে মোক চিনি পাইছে পাইছে মানে মোৰ ইমান পপুলাৰিটি আছে বা আজি আজি টিকনিডাল নাই মানে ৱাটাহাত উঠোতে মই উঠিবলৈ নাপালো ষ্টাৰ্ট দি দিলে গোটেই হেলিকপ্টাৰ চুলি তুলি কাটি পেলালে কাপোৰটো কেনেকুৱা লাগিছে ভাল লাগিছে মোৰ কিন্তু গা চা খজুৱাই আছে মানে নতুন কাপোৰ পিন্ধা অভ্যাস নাই যেন প্ৰথমে সকলোলৈকে ৰঙালী বিহুৰ উলগ যাচ হলে নহয় মই আগতে যিবিলাক ফাংচনত কথা কৈ থাকোঁ ফটো মাৰে পিছত গম পাওঁ গোটেইখিনি মানে কপা কপা ব্লাৰ হৈ যায় সেইকাৰণে ফটো মাৰিলে ৰৈ দিওঁ প্ৰথমে ইয়াত উপবিষ্ট সমূহ টিংখাংবাসী ৰাইজক ৰঙালী বিহুৰ উলগ যাচিলোঁ লগতে আমাৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ তেখেতৰ কাৰণে চাগে আপোনালোকৰ সন্মুখত এনেকৈ আজি থিয় হ'ব পাৰিলোঁ আৰু ইয়াত উপস্থিত সমূহ ৰাইজক মোৰ শ্ৰদ্ধা যাচিছোঁ আৰু কিনো কম বেহাৰবাৰী আপোনালোকে চাই আছে ইমান মৰম আশীৰ্বাদ দি আছে তাৰ কাৰণে আমি ধন্য আৰু মোহনজিয়াদি বেহাৰবাৰী আপুচ ও জিন জিনা জিনো হেণ্ডছ আপ ইমান মস্তি লাগিছে যে আচলতে আগতীয়াকে এনেকুৱা অনুষ্ঠান বিহুৰ আগতীয়াকে এইটো অনুষ্ঠান আৰু এইটোৱে আমাৰো প্ৰথম হ'ল ইয়াৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ব গতিকে আপোনালোকে আমাকো আশীৰ্বাদ কৰিব আৰু সঁচাকৈ খুব ভাল লাগিছে আপোনালোকৰ ইমান উৎসাহ অনুষ্ঠানটোৰ প্ৰতি আমি পিছফালে যেতিয়া বহি আছোঁ শুনি আছোঁ সঁচাকৈ খুব ভাল লাগিছে এই মৰম আশীৰ্বাদ সদায় থাকক এই অনুষ্ঠানটোলৈ অনুষ্ঠানটো আগবাঢ়ি যাওক আপোনালোকৰ এই একতা যিদৰে ওলাই আহিছে সকলো সদল বলে সেইদৰে সদায় এনেকৈ এক হৈ থাকক সেইটোৱে আমি কামনা কৰিলোঁ আৰু আজি প্ৰথম অনুষ্ঠান বিশ্বাস নকৰিব প্ৰথম অনুষ্ঠানতে মোৰ আজি কপাল ফুলিছে অনুষ্ঠানটোত আহিছোঁ টিংখাঙত আহিয়ে মোৰ কপাল ফুলিছে আজি বিহুৰ প্ৰথম অনুষ্ঠান কি কপাল ফুলিল ছা এই মানুহৰ হেঁচা ঠেলাত খুটা এটাত খুন্দা মাৰিলোঁ কপাল ফুলি গ'ল আমাৰ মোহনে বিহু একলি আৰম্ভ কৰিব আমি বেছি সময় নকৰোঁ কাৰণ আমি মাজে মাজে ওলাই থাকিম ওলাম নে নোলাম ৰাইজে ৰজাৰ বিহু বিহু একলি গাওঁ সহযোগ কৰিবনে একে পিছফালে কিমান আছে আমি নেদেখিছোঁ এটা সহযোগ কৰিবনে পিছফালে সুধিছোঁ ধন্যবাদ না ওপৰত মাইক্ৰফোনটো হাতত তুলি ল'লে গায়ক হৈ নাযায় গায়ক হ'বলৈ অলপ সাধনা কৰিব লাগে ধুনীয়াকৈ গা ঐ জাহানো কি হ'ল ছা দুবছৰ মূৰত বিহুটো পাইছোঁ যে উশাহ ঘূৰি নহা হ'ল এনেকে গা ঐ লাখুটি মূৰৰে ঐ পিতল এনেকে নহ'ব গানটো গাবলৈ হ'লে প্ৰথমে অলপ সাধনা কৰিব লাগিব কি সাধনা সা ৰে গামাখন শিকিব লাগিব গা সা ৰে গা সা কে সা অকল সা সা অকল সা 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 ৰে এ ৰ ৰে অ এ
ৰটোতো নুফুটে আগতে নকলি কিয় ইয়াত আতচবাজি হৈছিল নহয় মানুহে ৰ একেলগে ফুটাই দিলোহেঁতেন সা ৰে গা মা পা ধা নি সা এই ভাইব্ৰেশ্যনটো লাগিব এইটো কি দিয়া এইটো কম্পনটো লাগিব তই ভাবচোন তোক ঠাণ্ডা লাগিছে তোক বৰফৰ জেগাত তোক যদি গেঞ্জি এটা পিন্ধাই বহুৱাই থয় ঠাণ্ডাটো লাগিলে কি হ'ব এইটো লাগিব এটা প্ৰেক্টিচ কৰ গান গাব পাৰিবি সা ৰে গা মা পা ধা নি সা নি ধা পা মা গা ৰে সা সারে গা রে গা মা পা মা পা ধা নি ধানি সা সানি ধানি ধা পা মা গা রে সা আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলে যাব আমি অসমীয়া পাৰিবিনে পাৰিবি কিন্তু মই কৈছো শিল্পীসকল জীয়াই থাকে শিল্পীসকলৰ সঞ্জীৱনী হ'ল ৰাইজৰ হাত চাপৰি ৰাইজে এটা হাত চাপৰি বজা কি গাব পাৰে নে নোৱাৰে চাওঁ হেল্ল' এ প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে ঐ গছে বনে খোলা লেও ঐ কিনো অসমীয়া ঐ বিহুখন ঐ পাতি লেও ঐ বিহু বিহু ঐ লাগিছে গান আছো অকণ বজাব নেকি বজাই দিয়ক থেংক ইউ ঐ যামে গৈ জাজিলৈ নাহো মই আজিলৈ থাকিবা কহলে তুমি চেনাই ধন বুকুৰ ধন থাকিবা কহলে ৰৈ ঐ তোমাৰ মৰম চেনে কাকো নিবিলাবা শৰীৰণ নিদিবা জুয়ে চেনাই ধন বুকুৰ ধন শৰীৰণ নিদিবা আপোনালোকে অকণমান চাপৰি বজাওক তেহে ভাল লাগে নাই আমাৰ কাৰণে নহয় এনেকে ইমান মৰম কি লাগে জানৈ কব মই নোৱাৰো ইমান চেনেহ কি জাগে জানৈ বুজাব নোৱাৰো মৰম লাগে তোমালৈ চেনেহ জাগে সঁচাকৈ মৰম লাগে তোমালৈ চেনেহ জাগে সঁচাকৈ জানৈ লৈ যাম আমাৰ ঘৰলৈ জানৈ লৈ যাম আমাৰ ঘৰলৈ বহুত 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 ধন্যবাদ আমি আকৌ আহিম এতিয়া আপোনালোকৰ ওচৰলৈ আমি আগবঢ়াই আনিছো আমাৰ সকলোৰে মৰমৰ বলিষ্ঠ অভিনেতা অসমৰ ছুপাৰষ্টাৰ যতীন বৰাদেৱ উৎপাত বেছি হৈছে চাই আছো উৎপাত লতা মেকুৰী বাইদেউক ধুনীয়া লাগিছে ন আমি সদায় ড্ৰেছত দেখা যে আজি দেখা পাই পেলাই জোকাবলৈ মন গৈছে মাৰ খাবি যা ভিতৰলৈ হ'ব নেকি খাটনিয়াৰ ভিতৰলৈ যাওঁ আমাৰ যতীন দাৰ লগত অকণমান কথা আছে দায়িত্বত আছো এই মঞ্চত যতীন বৰা বঢ়িয়া দুপিয়া কিয় আহিছে আৰু তোৰ কুৰ্তাটো ভাল লাগিছে জোতাযোৰ বৰ ধুনীয়া লাগিছে জোতাযোৰ ভাল লাগিছে বৰ ধুনীয়া লাগিছে জোতাযোৰ ভাল লাগিলে কি হ'ব চাহ বহুত টান চাই আনিব লাগিছিল এই ভালকে চাই একে বাছি বাছি আনিছো তই কেতিয়া আনিছ আজি 3 দিনমান হৈছে এইকেইদিনত কিজানি মানুহটো বাঢ়িছ ভৰিখন দীঘল হৈছে হেই ক'ৰ পৰা আনিছগে এখন মানে মই দোকানৰ বাহিৰৰ পৰা লৈ আহিছো বাহিৰৰ পৰা মানে পইচা পাতি অভাৱ যে মানুহ এটা জোতা কিনিবলৈ জোতাযোৰ বাহিৰত খুলি দোকানৰ ভিতৰলৈ গ'ল মই সেই জোতাযোৰকে উঠাই লৈ গুচি আহিলো চা সেইযোৰে এইযোৰ
হয় ছাৰ নেপায় নহয় তেনেকুৱা কৰিব মানুহজনে দেখোন এতিয়া খালী ভৰিৰে ঘৰলৈ যাব লাগিব এই মোহনতেন ইমান নিষ্ঠুৰ নহয় মই যে মানুহটোৰ জোতাযোৰ আনিছোঁ মানুহটোৰ কাৰণে এযোৰ জোতা তাত থৈ আহিছোঁ অ হয় নেকি তোৰ নিজৰ জোতাত থৈহে এযোৰ আনিছ আপোনাৰ আগফালৰ ক'লা জোতাযোৰ আছে অ তই মোৰ জোতা লৈ সলাই আনিছ কেকেচা আকৌ ধুনীয়া লাগিছে হয়নে ধুনীয়া লাগিছে নে আচ্ছা ধুনীয়া লাগিবলৈ আকৌ মোক পিছৰ মানুহখিনিয়ে দেখিছেনে নাই চা হাতবোৰ জোকাৰি দিয়কচোন আমি দেখি ধুনীয়া কিন্তু বৰ ভাল লাগিছে দেই অনুষ্ঠানটো আমি আৰু কৰি যাম আমাৰ আৰম্ভ হ'ল সব জেগাতে টিংখাং বুলিয়ে নহয় সব জেগাতে এইটো হুলস্থুল দৰ্শকে কৰেই কিন্তু ইয়াত বিশেষত্বটো হৈছে ইমান সময় সেই তেতিয়া সন্ধ্যা 6 মান বজাৰ পৰা এতিয়ালৈকে দৰ্শকৰ ইমান উৎসাহ ক'তো চাগে আমি নেপাম আৰু দেই সঁচাকে ধন্যবাদ আপোনালোকৰ ভোক লাগিছে নে নাই ভোক লাগিছে নাই লাগা মোক দেখি কেনেকুৱা পাইছ কথাটো গৈ ক'ৰবাত পালিগে যে অ কেকেচাক বহুত মস্তি লাগিছে হয়নে ভাল দেখিছো নে না অকণমান হ'লেও অকণমান নিয়মটোততো আছো ধুনীয়া লগাৰ পথাৰৰ মাজতে গছজোপা অঁ তেনেকুৱা গছজোপা নিচিনা লাগিছে আচ্ছা বিহুৰ সময় যে সেইকাৰণে প্ৰকৃতিৰ লগত মিলাই দিলি আৰু ন খালি ওপৰৰ পাতবিলাক সৰি গ'ল আৰু না আচলতে পাতবিলাক সৰি গ'ল মানে আচলতে যিটো ৰস লাগে মগজুত সেইটো ৰসেহে চুলিবিলাক দীঘল কৰিব আমি আজি 9 বছৰ বেহাৰবাৰী আউটপোষ্টৰ ৰস দিওঁতে মোৰ ইয়াৰ ৰস কমি গৈ চব চুলি সৰি গৈছে আৰু ইফালে মণিজনীও তাই এইবোলে মহিলা সমিতি কৰি থাকে ইমান উকনি মই বোলো এইবোৰ কিবা ঘঁহা তাই সেইবোৰো নকৰে পিছত ভাবিলোঁ বোলো তাইক কৈ থকাতকৈ চুলিটো মই মণিৰ চাইজত কাটি দিয়াই ভাল আৰু চুলিটোকে কাটি দিছোঁ আৰু বোলে আও হৰি আজি মণিবক নানিলে ভালেই হৈছে চা কিয় মানে এডাল ভিৰত মণিব মানে আহি ক'ত বহিলেহেঁতেন আপুনি ক'ত বিচাৰি ফুৰিলেহেঁতেন আমাৰ মণিৰে মোৰে যোৰাটো দেখি কিন্তু বহুত মতা মানুহ জ্বলে দেই এইবিলাক জ্বলি লাভ নাই সাধি পাইছোঁ মণি সঁচাকৈ কৈছোঁ কিবা আগৰ জন্মত পুণ্য কাম কৰিছোঁ নেকি মণিক লৈ গ'লে এতিয়া আপোনালোকৰ কিমান খৰচ ক'ৰবাত ফুৰিবলৈ গ'লে মোৰ তেনেকুৱা খৰচ নাই নহয় মণিক মই কোচতে বহুৱাই লওঁ আধা টিকট কাটিলেই হ'ল আধাত ধৰে তাইক মোৰ এটা তাইৰ আধা চিনেমা হললৈ গ'লেও একেটাই তাইক আৰু পাহৰিব নোৱাৰো দেই সঁচাকৈ বহুত ভাল পাওঁ মণি আপোনালোকে হাত দাঙকচোন আমাৰ মোহনক কোনে কোনে ভাল পায় বা টিংখাঙত দেখোন বেলেগ ফিল্ড বনাইছ তই ইয়াত মানে মোৰ বহুত পপুলাৰিটি চা হয় নেকি ঠিক আছে এবাৰ হাত দাঙিবচোন মোক কোনে কোনে বেয়া পায় লাজ পাইছো চা গোটেই টিংখাং বাকী আহিছে আপোনাক বেয়া পায় নাপায় ভাল পায় নুশুনাকে দাঙি দিলে হয়নে বাৰু কিন্তু যেতিয়া গম পালে একদম চাটকৈ কমাই দিছে হয়নে বাৰু সঁচাকৈ দিয়ক আপোনালোকৰ এই মৰম চেনেহটোৱে আমাৰ কাৰণে ভিটামিন আৰু দেই আপোনালোকে যে হাত চাপৰি বজাই আছে সঁচাকৈ আমি প্ৰত্যেকে খুব উৎসাহ পাওঁ ইমানখিনি উৎসাহ ৰাখিলেও আমাৰ বাকী জীৱন গৈ থাকিব আৰু নতুন প্ৰজন্মক মই এটা কথা কৈ থওঁ দেই আজিকালি প্ৰতিযোগিতাৰ যুগ নাই চিঞৰিবলগীয়াকৈ আৰম্ভ হ'ব হোৱাই নাই প্ৰতিযোগিতাৰ যুগ পঢ়াটো টপ হ'ব লাগিব খেলাটো টপ হ'ব লাগিব সাংস্কৃতিক ক্ষেত্ৰত টপ হ'ব লাগিব গতিকে নতুন প্ৰজন্মক কৈছোঁ কেৰিয়াৰৰ পাছত কোনো দৌৰিব নালাগে আগতে চাইকেলখন কিনি লোৱা কেৰিয়াৰ এনেই পিছত লাগি আহিব মোৰ খুৰা ল'ৰা এটা গুৱাহাটীতে পঢ়ি আছে বিহু আহিছে কাৰণে খুৰা এই ল'ৰাটো ৰুমলৈ গ'ল বোলে খবৰ এটা লওঁ পইচা পাতি কি লাগে দি থৈ আহোঁ ৰুমৰ পৰা ছোৱালী এজনী ওলাই আহিছে খুৰাই কৈছে আমাৰ এই বিনয় ক'ত বোলে গা ধুই আছে বোলে তুমি কোন বোলে মই বিনয় ভণ্টি খুৰাই কৈছে আমাৰ এওঁ কোৱাই নাই মোৰ ছোৱালী এজনীও আছে বুলি থেংক ইউ হাত চাপৰি এখন বজাই যদি গান অকণমান গাওঁ বেছি দীঘল নকৰোঁ আৰু এ আলিয়ে মোহেল অকণমান বজাবনে এনেকৈ নহ'ব চাপৰি বজাব লাগিব এ ভিতৰি নাচনি হলি বৰেজনী আমাৰ মৰমৰ বিহু আই মন মুহিলি এটা কথা আমি বিভিন্নজনক চোৱাইছোঁ কিন্তু জ্যোতিষী আদি যে আমাৰ অনুষ্ঠানটো ভালো পায় হাঁহে মানুহে কিন্তু চাপৰি ভালকৈ কিয় নবজায় বোলে ঠাণ্ডা দিনত নে গৰম দিনত আমি দুইটাই চোৱাইছোঁ
বোলো গৰম দিনত কৈছে গৰম দিনত চাপৰি বজাবলৈ টান পায়, মানুহৰ হেঁচা ঠেলাত বহি থাকে, এখন হাত ব্যস্ত থাকে যে বিচনী মাৰি থাকে। মই বোলো ঠাণ্ডা দিনত এনেকৈ জোপোকা মাৰি বহি থাকে, চাপৰি বজাবলৈ টান পায়। মই বোলো আমি কি কৰিম? বোলে আপোনালোকে অনুষ্ঠান কৰি যাওক, যিসকলে আপোনালোকৰ অনুষ্ঠান ভাল পায়, যিসকল দৰ্শকে ভাল পায় হাত চাপৰি নবজায়, সেইসকলে অহা জনমত এনেকৈ চাপৰি বজাব লাগিব। শিল্পীৰ প্ৰতি এইটো মৰম সদায় ৰাখিব। মানুহবোৰে মৰাৰ পাছত বেছি প্ৰশংসা কৰে, মৰাৰ আগত বেছি প্ৰশংসা নকৰে, হয়নে? এটা কথা মনত ৰাখিব, মৰাৰ পাছত ফুল দি লাভ নাই যদি জীয়াই থাকোঁতে হাফ এটা নিদিয়ে। মানে আমি মানুহনো কি নহয় চা, সঁচাকৈ দেই, মানুহৰ জীৱনটোনো কি? মানুহৰ জীৱনটো একো নাই, একো নাই, একো নাই, আজি আছো কালি নাই। সঁচাকৈ দেই। মানুহৰ জীৱনটো হৈছে কচু পাতৰ ঠাই। হেই পানী নহয় ঠাই, পানীহে না ঠাই। আচ্ছা, সেইকাৰণে প্ৰথম সিজাই পানীটো পেলাই দিব লাগে চা। তাৰপিছত তাতে মোৱা মাছ কেইটামান আদা নহৰু থেতেলা দিয়কে খাব আৰু। অ' মই স্বামী, অ' মই স্বামী, এইটো চাইছেনে? হা? অ' মই স্বামী, অ' মই স্বামী, অ' মই স্বামী, 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 অ' মই স্বামী। মণিব বাচ্চা এটা কথা কওঁ, আপুনি কিবা ক'ব নেকি? নকওঁ। মণিব বাচ্চা এটা বেয়া লাগে ন, আৰম্ভ হওঁতে শেষ হৈ থাকিলে বেয়া লাগে। মই মানে মণিব হওঁতে বহুত কথা পাহৰে, ইমান পাহৰে ওখ হ'বলৈ পাহৰি গ'ল। তথাপি মই মানে বাচ্চা এটা চুলি সোপা যে নাই, কেনেকৈ নাই আপুনি গম পাই জানো? একে ৰঙালী বিহুৱে উঘালোতে নাইকিয়া হ'ল। মানে যিমান হুঁচৰি পাতি আহে চবকে চুলি ছিঙি আশীৰ্বাদ দিওঁতে আধা চুলি নাই চা, আৰু যিকেইডাল আছিলে মই চুমা খাই উঠাই দিলোঁ আৰু। অঁ, মানুহৰ জীৱনটো একো নাই নহয়। এতিয়া আমি কি আছে? আহোঁতে আহিছিলোঁ 3জন, যাওঁতে যামগৈ 4জন। হেই, আহোঁতে অকলে আহিছোঁ, যাওঁতেও অকলে যাম। ক'লে? এই যিটো আমাৰ জন্ম মৃত্যু। এই পৃথিৱীলৈ অকলে অহাটো কথা কোৱা নাই, আমি আহিছিলোঁ গুৱাহাটীৰ পৰা 3জন, যাওঁতে 4জন, যতীনদাও আমাৰ লগতে যাব। সকলোৱে এটা কথা জানেনে? পৃথিৱীৰ আদি শব্দটো কি? আদি শব্দটো নাছাই কৈছিল যে সূৰ্যৰ পৰা নক্ষত্ৰৰ পৰা এটা শব্দ ওলায়, যিটো ওম শুনি। আপোনালোকে নিশ্চয় জানে, পাইছে আদি শব্দ। মই কেইটামান শব্দ ক'ম, যদি আপোনালোকে মোক সহযোগিতা আগবঢ়ায়, বঢ়াবনে? কওকচোন এবাৰ সকলোৱে। ও আহ, 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 ও। এইবাৰ ক'ব মুখখন বন্ধ কৰি লওক যদি লাজ কৰে। একেলগে এবাৰ কৈ দিয়ক আহ, আহ। থেংক ইউ, বহুত বহুত ধন্যবাদ। জীৱনতে প্ৰথমবাৰ এইবাৰ মই এনেকৈ ৰাজহুৱা চুমা পাইছোঁ। আমাৰ অনুষ্ঠান সামৰিছোঁ। এনেকৈ মাজে মাজে আমি ধিমিক ধামাককৈ ওলাই থাকিম। আপোনালোকৰ যি মৰম বেহাৰবাৰী আউটপোষ্টৰ প্ৰতি, এই মৰম সদায় থাকক, আৰু আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে আমিও আপোনালোকক সদায় ভালকৈ মনোৰঞ্জন দিম। দুই এটা খণ্ড, দুই এটা চিন, দুই এটা ডায়লগ হয়তো আপোনালোকৰ বেয়া লাগে, আমিও কেতিয়াবা জানি কেতিয়াবা অজানিতে কৈ দিওঁ, কিন্তু আপোনালোকৰ এই মৰম আশীৰ্বাদ পৰামৰ্শ সদায় ৰাখিব। আপোনালোকৰ এইখিনি আশীৰ্বাদৰ কাৰণে বেহাৰবাৰী আউটপোষ্টখন নৰ্থ ইষ্টৰ ভিতৰত চবতকৈ দীঘল চিৰিয়েল হিচাপে খ্যাতি পাইছে। আৰু আপোনালোকে নিজেও চাৰ্চ কৰিলে গম পাব, গুগলতো পাইছোঁ আমি, ভাৰতৰ পৰ্যায়ত চলি থকা চিৰিয়েলৰ ভিতৰত দ্বিতীয় বেহাৰবাৰী আউটপোষ্ট কেৱল আপোনালোকৰ বাবে। বহুত বহুত ধন্যবাদ।